লকডাউনৰ মাজতে বিগত 1 জুন তাৰিখে ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত হলিমাৰী গাঁৱত একাংশ লোক ওলাই আহিল ৰাজপথলৈ। প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল দুখীয়া কৃষিজীৱী আৰু শ্ৰমজীৱী লোকসকল। তেওঁলোকৰ আক্ষেপ চাপৰ ৰাজচক্ৰৰ চক্ৰ বিষয়াই আৰক্ষী বাহিনীক লগত লৈ হলিমাৰী অঞ্চলৰ লোকক ঘৰত সোমাই প্ৰহাৰ কৰিছে, গুৰুলা গুৰুলকৈ পিটিছে তেওঁলোকক। পিছে কিহৰ বাবে এই ঘটনা চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। অতি দুখজনক কথা যে আজি ধুবুৰী জিলাৰ চাপৰ চাৰ্কেলৰ অন্তৰ্গত ফলিমাৰী অঞ্চলত এখন NGOৰ নামত তাত ডায়েৰী ফাৰ্ম স্থাপন কৰিব। তাৰে স্থানীয় ৰাইজে বহুত দিনৰ পৰা প্ৰতিবাদ কৰি আহিছে। আজি ঠিক বিয়লিৰ ভাগত চাপৰ চাৰ্কেল অফিচাৰে তাত প্ৰশাসনৰ মানুহৰ লগত লৈ পুলিচক লগত লৈ গৈ সেই ঠাই উচ্ছেদ কৰিব। আৰু এই খবৰ পোৱাৰ লগে লগে স্থানীয় ৰাইজ ওলাই আহিছে আৰু ওলাই অহাৰ পিছত ৰাইজে তাত গণতান্ত্ৰিকভাৱে তাত প্ৰতিবাদ কৰিছে। প্ৰতিবাদ কৰাৰ সময়ত চাপৰ চাৰ্কেল অফিচাৰ নৱজিৎ দাস নিজে আমাৰ ৰাইজক মাৰপিট কৰিছে, ৰাইজৰ ঘৰত সোমাই তেওঁ মাৰপিট কৰিছে। দুখীয়া মানুহৰ মাটি ব্যক্তিগত NGOক গতাই দিব বিচৰা হৈছে। কেৱল গতাই দিয়াই নহয়, ফলিমাৰীত বিগত 40-50 বছৰ ধৰি বসবাস কৰি অহা লোকসকলক উচ্ছেদৰ ভাবুকিও প্ৰদান কৰিছে। এই অভিযোগ স্থানীয় ৰাইজৰ। বাহিনী লৈ আহিছে, আহি কিনে ৰাইজক ঘৰত সোমাই ৰাইজক মাৰিছে। ৰাজচক্ৰ বিষয়া আৰু ইয়াত বিলাসীপাৰা পূব বিধানসভা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিঙি তেওঁ নিজে এইখন ফিল্ডত আহিছিলে। কিহত মানুহক মাৰি আপোনালোকে ব্যক্তিগত NGOক ডায়েৰী ফাৰ্ম কৰিব দিব নেকি? আমাৰ কথা অতি স্পষ্ট, এজন মানুহক ইয়াৰ পৰা উচ্ছেদ কৰিবলৈ নিদিওঁ। বিভিন্ন শ্লোগানেৰে মুখৰিত হৈছে ফলিমাৰীৰ বাটপথ। লগতে ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা অভিযোগ উত্থাপন হৈছে যে চৰকাৰে গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰিব বিচাৰিছে। ইয়াৰোপৰি চক্ৰ বিষয়াই লকডাউন ভংগ কৰা বুলিও অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে চাপৰ থানাত এখন এজাহাৰো দাখিল কৰিছে স্থানীয় ৰাইজে। এনে কাণ্ডক আমি গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। আমি অসম চৰকাৰক দাবী জনাইছোঁ যে চাৰ্কেল অফিচাৰজনে লকডাউন ভংগ কৰি তেওঁ উচ্ছেদ কৰিবলৈ গৈছিল আৰু তাত দুখীয়া মানুহবিলাকে তাত যুগ যুগ ধৰি বসবাস কৰা দুখীয়া মানুহবিলাক ক'ত থাকিব? তেওঁলোকৰ ঘৰ বাৰী উচ্ছেদ কৰিব। গতিকে এই ক্ষেত্ৰত আমি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা প্ৰতিবাদ জনাইছোঁ যে অতি সোনকালে এই চাৰ্কেল অফিচাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এতিয়া প্ৰশ্ন উঠিছে, এইদৰেই জীয়াটো ভুগিব লাগিব নেকি দুখীয়া ৰাইজে? এইদৰেই বলি হ'ব লাগিব নেকি বঞ্চনাৰ? এয়াই নেকি চৰকাৰৰ সুশাসন? এয়াই নেকি তেওঁলোকৰ বিচাৰ? ফলিমাৰীৰ পৰা মিজানুৰ আলমৰ ৰিপৰ্ট, জনদৃষ্টি নিউজ।